हेलो 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 ভাবি মনে একটা নিউজ লড়াইটা সময় ভাবিছি ধেমালি হব কিন্তু ডাঙৰ বড়াই বিপদে মা ধেমালি নহয় সেইটো সঁচা কথা কিবা ধেমালি কৰা নাই আমি জানো যে ইমান ল'ৰা ছোৱালী চাকৰি পাতি আছে যে মই কোৱাৰ লগৰ সৈতে উপস্থিত তেখেতে ইয়াতে যদি ইনচিডেণ্টটো হ'লেহেঁতেন কোনোদিনৰ ভগৱানে তুলি লৈ যাব নোৱাৰে আত্মাৰ সম্পৰ্ক যিটো আছে সেইটো কোনোদিনো আমাৰ পৰা ইমান সোনকালে লৈ যাব নোৱাৰে ইমান সেইকাৰণে সেইটো তাৰ লেখাই আছে যে দূৰত লৈ নগ'লে আমাৰ পৰা আঁতৰি যাব নোৱাৰিব সেইকাৰণে মানে সময় আছিলে চবৰে মৰমৰ দুৰ্গা একেডাল বাহকে কিনিছে কৰিব মাজৰ সেউ ফচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলিব চাৰিজন মানুহে কান্ধত তুলি নিব দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি আহি আছো ক'ব নোৱাৰো কালি বাকী আছে কপালতে কালি বাকী আছে তিনি দিনতে কিহনি পাতিব 10 দিনতে বহাগাছ কৰিব গাঁৱৰে জ্ঞাতি মাতি গাঁৱৰে জ্ঞাতি মাতি পিহিদাৰীৰ চুকতে আয়ে কান্দি ৰ'ব চুকতে আয়ে কান্দি ৰ'ব ফুলকে নি গলি মোৰ মনাই ফুলকে নি সকলোতে কান্দোনৰ ৰোল তেখেতে অসমক যি দি গ'ল অসমবাসীয়ে মাথো অশ্ৰুৰ বাদে কি দিব পাৰিছে সমন্বয়ৰ এনাজৰি বান্ধি থৈ গ'ল বিশ্ববাসীক দেখুৱাই দিলে অসম প্ৰাণৰ শিল্পীক অসমে কেনেদৰে সন্মান দিয়ে কিমান ভাল পাব পাৰে প্ৰতিটো সৰু সৰু শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ কিমান ভাল পাব পাৰে কিমান প্ৰেমে কন্দুৱাই দিব পাৰে এই 2-3 দিনকৈ আমি সকলোৱে গালো মায়াবিনী তেখেতৰ সৃষ্টিৰে তেখেতৰ পৰিল
তেখেত অমৰ আমাৰ মাজত প্ৰতি ক্ষণত প্ৰতি সময়ত থাকিব তেখেতৰ অবিহনে অসম থাকিব নোৱাৰে অসমক জাকত জিলিকা কৰিবলৈ তেখেতে ক্ৰুটি কৰা নাছিল তেখেতক অসমে কেতিয়াও পাহৰিব নোৱাৰে তোমার